Hello friends, welcome back to my channel. আজি এটা মই motivational ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিলো। ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই বলক ভিডিওটো আৰম্ভ কৰো। আজি ভিডিওটোৰ টপিকটো হৈছে আমি জীৱনত কোনবিলাক কাৰণত ডিপ্ৰেছনত ভুগো আৰু সেই ডিপ্ৰেছনৰ পৰা আমি হাত সাৰিব হ'লে কি আমি জীৱনত কৰিব লাগিব। বলক তাৰ বিষয়ে আলোচনা কৰো। আমি সমাজত এনেকুৱাবিলাক কাৰণ দেখো যিবিলাক কাৰণ ডিপ্ৰেছনৰ লক্ষণ বুলি ক'ব পাৰে। এই কাৰণবোৰ এনেকুৱা ধৰণৰ হৈছে আমি ভৱিষ্যতে কিবা এটা কৰিবলৈ আগবাঢ়ি গৈছোঁ পজিটিভ থিংকিং লৈ, কিন্তু আগৰ ব্যক্তিজনে যদি আমাৰ সেই পজিটিভ থিংকিংটো আঁতৰাই যদি আমাৰ মনত নেগেটিভ থিংকিংটো ভৰাই দিয়ে বা এইটো কাম তুমি কৰিব নোৱাৰা বা এইটো কাম তোমাৰ দ্বাৰা কৰিব নোৱাৰি বা এইটো তোমাৰ দ্বাৰা সাধ্য নহয়, সেনেকুৱা ধৰণৰ যদি চিন্তা আমাৰ মনত ভৰাই দিয়ে তেতিয়াতো আমি অবভিয়াছলি ডিপ্ৰেছনত ভুগি যাম। কিন্তু আপোনালোকে এনেকুৱা সমস্যাৰ সন্মুখীন হ'ব পাৰিবলৈ হ'লে আপোনালোকে নিজক পজিটিভ কৰিব লাগিব আৰু সদায় নিজে পজিটিভ ভাবিব লাগিব, আনৰ কথা শুনিব নালাগিব। আনে যি কৈছে সেয়া আপোনাৰ কোনো মেটাৰ নকৰে। নিজে কি কৰিবলৈ বিচাৰিছে বা কি কৰিব সেয়াক প্ৰথম প্ৰিফাৰেঞ্চ দিয়ক, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ক। তেতিয়া আপোনালোকে ডিপ্ৰেছনৰ পৰা আঁতৰত থাকিব পাৰিব। এদিনতে সফল হোৱা ব্যক্তি কোনো নাই। আমি যদি চাওঁ আমাৰ আশে পাশে কোনো ব্যক্তিকে আমি দেখা নাপাওঁ যে যিজন ব্যক্তি এদিনত কিবা এটা কাম কৰি তেওঁ সফল হৈছে। তেওঁলোকে এইটো কামটো কৰিবলৈ বহুত জীৱনত ছেক্ৰিফাইচ কৰিব লগা হৈছে। এদিনতে তেওঁলোকে সাফল্য অৰ্জন কৰিব পাৰে। তেওঁলোকে বহুত বাধা বিঘিনি জীৱনৰ কষ্ট কৰি নিজৰ পজিটিভ থিংকিং লৈ আগবাঢ়ি গৈছে। এদিনতে কোনো কাম কৰিব নোৱাৰে। যদি আমি কিছুমানে আমি ভাবোঁ দেই এদিনতে কোনো এটা কাম কৰিব পাৰিম বুলি, এবাৰতে কোনো এটা কাম কৰি সফল হ'ব পাৰিম বুলি। যেনে আপোনালোকে যদি কোনো এটা চাকৰিৰ বাবে ইণ্টাৰভিউ দিবলৈ গৈছে, সেই ইণ্টাৰভিউটোত যদি আপুনি এবাৰতে যদি পাছ কৰিব নোৱাৰিলে তেন্তে আমি ভাবিব নালাগে যে আমি এবাৰত পাছ কৰিব নোৱাৰিলে আৰু এইটো আৰু নিদিওঁ বুলি। কিন্তু আমি যদি সেইটো কাৰণে যদি পিছলৈও প্ৰেক্টিছ কৰি বা ভালকৈ কৰি যাওঁ মন পুতি, তেতিয়া আমি কিয় সফল হ'ব নোৱাৰিম। সেইকাৰণে আপোনালোকে এবাৰ কোনো এটা কাম কৰি হাৰ নামানিব। সেইটো কামটো যদি আপোনালোকে মনৰ পৰা বিচাৰে তেন্তে সেইটো কাম কৰিবলৈ আপোনালোকে 1000বাৰ চেষ্টা কৰক, তেতিয়াহে আপোনালোকে জীৱনত সফল হ'ব পাৰিব। আৰু কৰিব নোৱাৰিলোঁ বুলি আপোনালোকে কেতিয়াও হতাশ হৈ নপৰিব। এবাৰত নোৱাৰিলে কি হ'ব, পিছৰবাৰতো আমি পাৰিম। এনেবিলাক কাৰণতে আমি আমাৰ জীৱনৰ কিছুমান ক্ষেত্ৰত আমি ডিপ্ৰেছনত ভুগোঁ। আৰু এই ডিপ্ৰেছনৰ পৰা হাত সাৰিবলৈ হ'লে আপোনালোকে সদায় নিজক পজিটিভ কৰি ৰাখিবলৈ চেষ্টা কৰক আৰু আনে কি কৈছে সেয়া কেতিয়াও নুশুনিব। নিজে যিটো বিচাৰিছে সেয়া কৰিবলৈ চেষ্টা কৰক, তেতিয়াহে আপোনালোকে হতাশাৰ পৰা মুক্ত হ'ব পাৰিব। লগতে আপোনালোকে এবাৰত কৰি হাৰ নামানিব। এবাৰত নোৱাৰিলে কি হ'ব, 100বাৰ কৰক, কোনো কথা নাই। সময় থকালৈকে কৰি যাওক। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লগতে এটা লাইক কৰি যাব, তেতিয়াহে মই পিছলৈ ধুনীয়া এনেদৰে ভিডিঅ' বনাই যাবলৈ উৎসাহ পাম। আজিলৈ ভিডিঅ'টো ইমানতে, বাই বাই।